বকুল নগৰীত তোমালে লিখা কবিতাটি কেতিয়ানো শেষ হ'ব? তুমিচোন সদায় নতুন মোৰ বাবে। বকুল নগৰীৰ বকুল ফুলৰ সুগন্ধিৰে মোৰ কবিতাৰ শব্দবোৰে মাতাল কৰিব তোমাক। এই শব্দবোৰে কবিতাৰ ছন্দ মিলাই তোমাকো এদিন মোৰ প্ৰেমত পৰিব দিব, আৰু হয়তো ইয়াৰ পৰা এটা অমৰ কবিতাৰ সৃষ্টি হ'ব। তোমাৰ মেঘালী চুলিখিনিৰ পৰা দুচকুৱেদি দুগাললৈ বাগৰি অহা তোমাৰ প্ৰতিজাক উশাহত আহত হয় মোৰ হৃদয়ৰ এফাল। তুমি কথা ক'লেই এটি কবিতাৰ সৃষ্টি হয়, দুচকুত জিলিকি ৰয় এখন প্ৰেমৰ আকাশ। তুমি হাঁহিলেই হৃদয়ে সুবাসিত পচোৱা এজাকৰ দৰে উশাহ সলাই বুকুত ফুলি ৰয় এই নিশাৰ মাতাল জোনাক। দুৰ্খেম আৰু ম্ৰাক্সৰ তত্ত্বসমূহ পাহৰি বৰ্তমান তোমাৰ প্ৰেমত মাতাল হৈ পৰিছোঁ। নাজানো কিয় বকুল নগৰীত তোমাৰ অনুপস্থিতিত যেন মনটো কিবা উকা উকা লাগে। মোৰ চকুৱে কেৱল তোমাকে বিচাৰে। নাজানো এই চকুৱে কি বেমাৰ সৃষ্টি কৰিছে। বকুল নগৰীৰ আকাশে বতাহে মোৰ সকলো জীৱন্ত শব্দ নিস্তব্ধ কৰি পেলাইছে। তথাপি মই জানো তুমি মোৰ চহৰত অকলশৰীয়া। মোৰ ভালপোৱা তোমাৰ প্ৰতি কিমান আছে কেৱল মই জানো। দূৰতে তোমাৰ বাবে ৰৈ ৰৈ কিমান আদৰ কৰোঁ কেৱল মই জানো। কিছুমান কথা প্ৰকাশ নকৰাকৈ থকাটোৱে ভাল, কিয়নো প্ৰকাশ কৰাৰ পাছত সন্মুখৰজনৰ পৰা বিচৰা ধৰণে উত্তৰ নাপালে প্ৰকাশ কৰা কথাবোৰ মূল্যহীন হৈ পৰে। ভালপোৱাবোৰ ভাল লগা হৈয়ে থাকিব দিয়া। কিছুমান ভালপোৱা এনেকুৱাই একপক্ষীয় হৈ শেষ হয়। থাককচোন মোৰ ভালপোৱা একপক্ষীয় হৈ।